হাই গুড মৰ্নিং আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আমি এতিয়া লিগাং খাব যাব ওলাইছোঁ ৰীণা মই বিশ্বজিত কস্তুৰী চবে মিলি যাওঁ ডান্সাৰৰ ঘৰত লিগাং খাব মাতিছে আজি যিহেতু কেতিয়াবাই মাতিলে দেৰি হৈছে আমাৰ যোৱা সেইকাৰণে তাত যাওঁ আৰু লিগাং খাওঁ আপোনালোকক অকণমান দেখাওঁ মানে আমাৰ ৰীণা আহি গ'ল ৰীণা খাই থাকে আমি এতিয়া লিগাং খাব যাম যোৱাকালি ৰীণা ঘৰত খালোঁ কিন্তু ভিডিঅ' বনোৱা নহ'ল যিহেতু মানে অলপ প্ৰব্লেম হৈ আছিলে সেইকাৰণে ভিডিঅ' নবনালোঁ আৰু প্ৰব্লেম মানে কি মনোজে বনাইছেই আজি মই বনালোঁ আৰু ৰীণাৰ লগত দুজনে মিলি বনাম আপোনালোকে চাই থাকিব বৰ্মনৰ বোলে ৰখি ৰখি আমনি লাগি গ'ল যিহেতু অৱশেষত পালোহি আৰু ইমান দেৰি কৰা ক'বাত গ'লে ইমান দেৰি কিয় কৰা বাৰু কোৱাচোন মই বৰ্মনৰ কথা চিন্তা কৰিয়ে মানে দোকানখন অকণমান বিক্ৰী হৈ লওক বুলি এতিয়া বল দেৰি হৈছে আহি পালোঁ ডান্সাৰ বাইকত আৰু ডান্সাৰ বাই বহি আছে হেপী আলিয়াই গাং দেই থেংক ইউ আৰু ডান্সাৰ বাইকত খাবলৈ আহিলোঁ প্ৰথম না ছেকেণ্ড টাইম বহুত সঁচাই প্ৰথমে আৰু ন আৰু সকলোকে আমাৰ পাৰৰ পৰা মানে মোৰ পাৰৰ পৰা হেপী আলিয়াই লিগাং আমাৰ ভাষাটো কম আপুগাম আছিলে চেলিজানা হেপী আলিয়াই লিগাং আৰু এইফালে ৰীণাই কস্তুৰীক পুৰা গুচাই আছে ৰংটো চাগে ন খাবলৈও মিঠা হ'ব চাগে তই মোক নিদিলি যে এইটো কি ললে পুৰা বহি পুৰাং খাই আছে আৰু এইফালে গুটিয়ে কেতিয়াবা আহি খাই আছে গুটি ক'ত পাই যাওঁ পুৰা লিগাং খাবলৈ মোৰ মানে থকা জেগাই নাই ডান্সাৰ বাইকৰ লিগাং খালো আৰু চাইমতটো চাগে 1 নম্বৰ আছিল চাগে এগিলাচ খাই নিচা নহয় মাথাটো গৰম হৈ গ'ল আৰু ৰীণাৰো মানে মাথা গৰম হৈ গৈছে গৰম মানে আৰু নিচাটো ধৰিছে আৰু আমি আছো ডান্সাৰ বাই ৰুমত ডান্সাৰ বাই বিচনাতে শুই আছো আৰু আপোনালোক এটা কথা কওঁ ডান্সাৰ বাই মূৰত কি লগাই আপোনালোকে জানে আপোনালোক দেখাইছো বাৰু এয়া চাওক এখন আইনা আছে লগত আছে চিৰাম তেল এয়া চাওক এইটো মই একদম আচৰিত ডান্সাৰ বাই সেইকাৰণে চুলিত মানে চিৰাম তেল লগাই আৰু চুলি মানে পিছল হৈ থাকে আৰু এইফালে ডান্সাৰ বাই ৰুমটো আপোনালোক দেখাই দিছো এয়া কস্তুৰী কাৰ্টুন চাই আছে আৰু বিশেষ একো নাই বিচনাখন আছে আৰু আলমাৰি এটা আছে এয়াই বেগ এটা আছে আঠুৱা আছে বিচনা আছে এয়া আহি গ'ল ডান্সাৰ বাই নিজৰ ৰুমত ডান্সাৰ বাই তোৰ চিক্ৰেট কথা এটা গম পালো দেই আজি ৰাজ গম পাইছো ডান্সাৰ বাই আচলতে চুলিত কি লগাই চিৰাম তেল লগাই বুলি আমি গম পালো আপোনাক দেখাই দিলোৱে একদম চোৱা কিন্তু তাৰ আগতে আপোনালোকক এটা কথা কওঁ যে আজিৰ পৃথিৱীখনত টেলেণ্টেড মানুহৰ কোনো অভাৱ নাই কিন্তু টেলেণ্টেড হোৱাৰ পাছতো ঘৰতে এনেই বহি সময় পাৰ কৰিবলগীয়া হৈছে কামৰ অভাৱত চাকৰিৰ অভাৱত কিন্তু চিন্তা কৰিব নালাগে এই আটাইবোৰৰ সমাধান হৈ পৰিছে ৰিলেবেল ইয়াত আপোনালোকৰ কোনো ধৰণৰ ডিগ্ৰী প্ৰয়োজন নাই কোনো ধৰণৰ অভিজ্ঞতাৰ প্ৰয়োজন নাই প্ৰয়োজন মাত্ৰ এটা টেষ্ট আৰু সেই টেষ্ট একেবাৰে ফ্ৰী ইয়াত front end development, back end development, business analytics, Android development ইত্যাদিবোৰৰ জব এভেইলেবল আছে তাৰ উপৰিও তেওঁলোকে নতুন 3টা টেষ্ট লঞ্চ কৰিছে পাব্লিক ডিমাণ্ডত আৰু হেয়া হৈছে এছ'চিয়েট প্ৰডাক্ট মেনেজমেণ্ট অপাৰেশ্যন মেনেজমেণ্ট হিউমেন ৰিচোৰ্চ ইত্যাদিবোৰৰ টেষ্ট দিব পাৰিব পেটিএম য়াত্ৰা মিছো আদি কৰি যিমানবোৰ 80+ ডাঙৰ কোম্পানী আছে সেইবোৰে ৰিলেবেলৰ জৰিয়তে আপোনালোকক হায়াৰ কৰিব পাৰে বৰ্তমান ৰিলেবেলে 10 কোটি টকাৰ চাকৰি দিলে আৰু হেয়া দিনক দিনে বাঢ়ি গৈহে আছে টেষ্টৰ বাবে ৰেজিষ্টাৰ কৰি আপোনালোকে ৱেবছাইটত প্ৰেক্টিছৰ বাবে সিম্পল পেপাৰ পাই যাব ৰিলেবেলে প্ৰতি মাহে টপ কেণ্ডিডেটক আপেলৰ মেকবুক বা আইৱাচ দি আছে আপোনালোকে নিজৰ ডিটেইলছ দি প্লেটফৰ্মত সাইন আপ কৰি টেষ্টৰ বাবে ৰেজিষ্টাৰ কৰিব পাৰে ৰিলেবেল এটা বহুত ভাল কোম্পানী হয় আৰু টেষ্ট দিয়ক ৰিলেবেলৰ লগতে ফ্ৰীতে জব এটা পাবলৈ সক্ষম হওক আজিয়ে যাওক আৰু ৰেজিষ্টাৰ কৰক লিংক আছে ডেসক্ৰিপচনত আজিকালি কম ইউজ কৰে আৰু যেতিয়া মানে আজিকালি কালো চাপৰীয়া কোনো নাই সেইকাৰণে ষ্টাইল নকৰো আগতে কৰিছিলো আগত কৰা হৈছিলে মানে এতিয়াই কৰিব লাগে সেইকাৰণে চুলিখিনি মানে চাওক পিছল চুবলৈ মানে পুৰা যিয়ে নহওক লিগাং খাই কিন্তু খুব টেষ্টি লাগিলে দেই চাই মুখটো খাই বেছি ভাল লাগিল এই আৰু ৰিণাইটো বিচনাতে পৰি গ'ল এতিয়া আজি ডান্সাৰ বাই ৰুমটো আমাৰ কব্জা হৈ গ'ল কস্তুৰী ৰীণা মোৰ কৈ থাকো দেই বহুত মজাকে খালো আহিছে যেতিয়া ভাল লাগিছে এতিয়া যাওঁ আৰু যাব মন যোৱা নাই তথাপি যাওঁগে আৰু থাকি যা বুলি কৈছো নাথাকো আৰু মাজৰ ৰুম খালি থাকে নাথাকো যাওঁগে দেই ঠিক আছে আহি পালো ঘৰত ডান্সাৰ ঘৰৰ পৰা ডাইৰেক্ট আৰু মই ৰাতিপুৱাই লৈ থৈ দিছিলো কাৱৈ মাছ ডাঙৰ সেইকাৰণে আপোনালোকক অকণমান দেখাই দিওঁ
এইয়া চাওক আজিকালি কাৱৈ মাছ বুলি ক'লে সকলোৱে হয়তো চিনি নাপাবও পাৰে আৰু ময়ো যে ভালদৰে চিনি পাওঁ সেইটো শুদ্ধকৈ ক'বলৈ নোৱাৰিম আৰু আমাৰ মানে এই ভাইটি এজনক আজি আনিবলৈ দিছিলে কিবা এইটো জন্মনিয়ে আৰু এয়া কস্তুৰীয়ে কাৱৈ মাছ চুইছে আজিকালি ল'ৰা ছোৱালী বাৰু সৰু সৰু ল'ৰা ছোৱালী বাৰু কাৱৈ মাছ চিনি পাবনে আৰু চিনি পোৱা নোপোৱা দূৰৰ কথা আজিকালি মানে কাৱৈ মাছ পাবলৈকে নাই হয় নাই য়েছ ইউ আৰ ৰাইট আজিকালি কাৱৈ মাছ পাবলৈকে নাই এয়া কাৱৈ মাছ একদম ছটা চাও কিমান আছে আছে ইয়াত মানে 300 গ্ৰাম আছে পৰি গ'ল মাছ বাচি আছ নি দুইজনে এইজনী চাওক ইমান ধুনীয়া ডাঙৰ কাৱৈ মাছ প্ৰথমবাৰ বাচি যেন পাইছো প্ৰথমবাৰে বাচিছো আৰু ৰিনাই মই মাছ প্ৰথমবাৰ পাছা নাই বাৰু আগতে নহয় কাৱৈ মাছ কাৱৈ মাছ নহয় কৰি পোৱা নাই কাৱৈ মাছ কৰি পালেও মোৰ মনত নাই আচলতে মানে আমি সৰু কালত বৰশী চৰশী যেতিয়া মাৰিছিলো তেতিয়া কাৱৈ মাছ পাইছিলো কিন্তু দেই কিন্তু আজিকালি প্ৰায়ভাগ পোৱা নাযায় খাল বিল বিলাকতো মাছ পোৱা নাযায় আৰু কাৱৈ মাছ আজিকালি বজাৰ চজাৰে গ'লেও পোৱা নাযায় বিশেষকৈ কিন্তু গুটিয়ে আজি মানে গুটি ঘৰটো একেবাৰে গাঁৱত হয়তো ব্ৰহ্মপুত্ৰৰ কিনাৰত তাত মানে পায় মাজে মাজে আজি লৈ আনি দিলে সি 300 গ্ৰাম 150 টকাত মানে এটা কথা ডান্সাৰৰ লগত চামত খাইছিলো মই কিন্তু এগিলাচ খালো মানে মিঠা আছিলে যিখিনি খাব নোৱাৰিলো আৰু কষ্টৰি আছে সেইকাৰণে অকমান মাথাত ধৰিব বুলি ঘৰত লৈ আনিলো এতিয়া মাছ গুচাই আছো পুৰা খাম আৰু আকৌ বা সেয়া মাছৰ লগত খাম ৰিনা এজনী মোৰ বঢ়িয়া 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 এয়া ফ্ৰাই কৰি ললো এতিয়া খাবলৈ বাকী আৰু এয়া আহি গ'ল মাছ আৰু চাইমত এয়া মাছ মোৰ কাৰণে ললো এতিয়া এয়া ৰিনা খাই লওঁ আৰু এতিয়া সময় গধূলিয়ে হৈ গ'ল আজিৰ দিনৰ দিনটো মানে লিগাংখাতে গ'ল ভিডিঅ' কৰা তেনেকৈ হোৱা নাই আৰু কামো আছিলে বহুত কাম চাম কৰি ললো আজৰি হলো আৰু কষ্টৰি দিনৰ দিনটো টোপনি যোৱা নাছিলে এতিয়া টোপনিও গ'ল এতিয়া যদি গধূলি মত হৈছে এতিয়াতো সাৰ পালেতো আৰু কেইটা বজাত হ'ব আৰু সেই টোপনি মানে মোৰ ক্ষতি হৈ যায় ৰাতিপুৱা মানে তাৰ লগত লাগি থাকোঁতে আৰু এইফালে আমাৰ বৰমন আমি লগৰ ঘৰত যাম বুলি ভাবিলো তাৰপিছত যাব নোৱাৰিলো আৰু মনুষ্যৰ অকণ ভৰিটো অসুবিধা খালে তাৰ বাবে ৰখি দিলো আৰু ইয়াতে মানে ভৰিটো মনোজ ভাই অলপ বেয়াকৈ মুচুকা খালে দৰ্জাৰ মুখতে আৰু সেই বৰমনৰ মানে বন্ধুৰ ঘৰত লিগাং খাবলৈ মাতিছিলে মনোজ ভাই ভৰিৰ বিষ গম পাই চাগে ভৰি মুচুকা খালে কিমান ডেঞ্জাৰ বিষ হয় সেইকাৰণে মানে যোৱা কেঞ্চেল আৰু বৰমনে আহি ঘৰত এতিয়া আমাৰ ঘৰত আহিছিলে কিন্তু যোৱাটো কেঞ্চেল হ'ল যেতিয়া এতিয়া জুই জ্বলাইছে এতিয়া জুই খোৱাও তাৰপিছত আকৌ কষ্টুৰি উঠিলে ভাত খুৱাব লাগিব কাৰণ দিনত একো খোৱা হোৱা নাই না বৰ্মন হয় তাকে পুৰাং ভাত খাইছিলে কিন্তু পুৰাং ভাতটো নহয় আৰু পুৰাং ভাতটো অকণমান খাইছে যিহেতু এইটো পেট নভৰে এইটো বৰা চাউল বনাই অকণমান খাইছিলে এতিয়া আকৌ উঠিলে খুৱাব লাগিব কিন্তু আজি এতিয়া গধূলি সময়ত হৈছে যেতিয়া আৰু কেতিয়া হ'ব আৰু 12টা বাজি যাব কষ্টুৰি শুই মানে আকৌ এতিয়া কথাটো কি হ'ল মানে কষ্টুৰি শুই আছিলে মই আপোনালোকক কৈছিলে কষ্টুৰি শুই থাকোঁতে মানে সাৰ পোৱাত মানে মই আৰু শুব নিদিওঁ বুলি উঠাই আনিলোঁ কষ্টুৰিক ভাবিলোঁ ভাত চাত খুৱাই মেলি আকৌ 9-10 বজাত শুৱাই দিম বুলি কিন্তু নাই নহ'ল উঠাই অনাৰ পিছত মই কোচত ল'লোঁ নাই শুইয়ে থাকিলে মানে চাওকচোন এয়া শুই থাকিলে জগাবলৈ বহুত চেষ্টা কৰাৰ পাছতো মানে টোপনি গ'ল ইমান অভাৰ টোপনি মানে এতিয়া আৰু কেতিয়া সাৰ পাব কেতিয়া হ'ব আৰু আজি মোৰ টোপনি ক্ষতি মানে তো হোৱাটো খাটাং আৰু গুড মৰ্ণিং এক্টিং চাওক আকৌ কষ্টুৰি যোৱাকালি 1মান বজাত কষ্টুৰিয়ে টোপনি গ'ল বহুত দেৰি আজি ৰাতিপুৱা আকৌ আহিলোঁ কষ্টুৰি আমি মাক জীয়েক দুইজনীয়ে মই বগৰী কেতিয়াবাই পাৰি থৈছিলোঁ শুকাই থৈছিলোঁ কিন্তু আচাৰ বনাবলৈ পৰা নাছিলোঁ তেনেকৈ বতৰো ভাল নাছিল আজি কেইদিনমানৰ পৰা বতৰ ভাল হৈছে বাৰু কিন্তু এতিয়া বনাম সেই ভিডিঅ' পাব আপোনালোকে নেক্সট ভিডিঅ'ত আৰু আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিব লৈছোঁ লগ পাম উন্নতি ভিডিঅ'ত আজিলৈ কষ্টুৰি কি খাই আছে গাজৰ ন গাজৰ বাই বাই দিদি বেটি বাই বাই ভাল কেমেৰা ফালে চাই আকৌ কেমেৰা ফালে চাই বাই বাই কৈ দে বাই বাই কৈ দে কবিটি বাই বাই দিদি